যোগদান কৰিম বহুতো মানুহ লৈ পেলাই মই যোগদান নকৰিম 14 নং চিৰাং দুৱাৰ বিয়াফনি UPPL দলनि MCLA बिथां खाम्फा बरगयारिया UPPL दोलो नागारखांनायनि उनाव मा खेंफोरथि फैखो नायोब्ला बुजि मोनगोन राजनीतिक UPPL দল ত্যাগ কৰিছে হয় মই যোৱাকালি UPPL দলৰ পৰা মানে ৰিজাৰ্ভেশ্যন দিলোঁ আৰু এতিয়া BPF দলত যোগদান কৰিবলৈ মই কৈ আছোঁ আমি BTC গঠন কৰিছোঁ আৰু সেই BTCখন ভালকৈ পৰিচালনা কৰিবৰ কাৰণে গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি BPF দল গঠন কৰিছোঁ গতিকে BTC গঠন কৰাৰ উদ্দেশ্য আৰু BPF দলৰ নীতি আদৰ্শ সেইটো লৈ পেলাই BTCৰ পূৰ্ণাংগ উন্নয়নৰ আমি যি কাম শুরু কৰিছোঁ এতিয়া বিভিন্ন কাৰণত আমি কয়েকজন BPF নেতাসকলে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ পৰা আঁতৰি বেলেগ দলৰ কাম কৰিছিলোঁ এতিয়া বেলেগ দলৰ কাম কৰাৰ পিছত মই উপলব্ধি কৰিছোঁ কি BTC গঠনৰ যিটো উদ্দেশ্য আৰু ইয়াৰ পৰা মানে এন্টি ক্লক বা এন্টিটেচিছ কাম কৰা নিচিনা মোৰ লাগিছে গতিকে মই আজি পুনৰাই চিন্তা কৰি পেলাই আৰু BPF দলৰ নেতা আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সমূহ BPF দলৰ ছিনিয়ৰ নেতাসকলে মোক আহ্বান জনাইছে BPF দলতে ঘূৰি আহি যেন আগত যেনেকৈ কাম কৰিছিল তেনেকুৱা কাম কৰাৰ এটা প্ৰচেষ্টা লয় আৰু সেই আহ্বানটো সন্মান জনাই আমি যি উদ্দেশ্য লৈ পেলাই বৃহৎ এটা জনগোষ্ঠী আমাৰ BTC অঞ্চলত যি আছে সবকে লৈ একত্ৰিত কৰি পেলাই উন্নয়নমূলক কাম কৰা প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰাৰ যে আমাৰ চেষ্টা এইটো পূৰ্ণাংগভাৱে যেন সফল হয় ইয়াৰ কাৰণে মই BPF দলত পুনৰাই গৈ কাম কৰাৰ এটা প্ৰচেষ্টা লৈছোঁ খুব যোগদান কৰিম বহুতো মানুহ লৈ পেলাই মই যোগদান নকৰিম আমাৰ সন্মানীয় BTCৰ চিফ আৰু UPPL আমাৰ হাগ্ৰামা মহিলাৰী BPF দলৰ সভাপতি ডাঙৰীয়াই মোক মানে কয়েকজন চিৰাং দুৱাৰ সমষ্টিৰ ছিনিয়ৰ নেতাসকলক লৈ পেলাই যোগদান কৰিবৰ কাৰণে কৈছে আৰু সেইমতে আমি 40-50 জন মাত্ৰ কৈ পেলাই আজি যোগদান কৰিম পৰ্যায়ক্ৰমে মোৰ লগত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু সৰ্বজৰা ডিষ্ট্ৰিক্ট গোসাইগাঁও ডিষ্ট্ৰিক্ট কাজলগাঁও ডিষ্ট্ৰিক্ট চিৰাং ডিষ্ট্ৰিক্ট আৰু বিজনী ডিষ্ট্ৰিক্টৰ পৰা যিসকলে মোৰ লগত আহিছিল UPPL দলত তেখেতসকলে সকলোৱে এতিয়া কমিউনিকেট কৰিছে যে মই যদি BPFত যাওঁ তেতিয়াহ'লে তেখেতসকলে সকলোৱে মোৰ লগত BPFত আকৌ যোগদান কৰিব ছাৰ যোগদানটো ক'ত কৰিব কাজলগাঁও